সুপ্ৰভাত সকলোকে আজি কাহিনীটো আৰম্ভ কৰিছোঁ গছ কটাৰ পৰা বৰদেউতাৰ কিবা খং উঠিল তেওঁ কৈছে আমাৰ সীমাত থকা সব গছবিলাকৰ কাটি একদম চাফা কৰিব এই দেখিছে নহয় তেওঁ এতিয়া ঘৰৰ মুৰব্বী গতিকে যি কৈছে সেয়াটো মানিবই লাগিব এই ৰাতিপুৱা মানুহজন বিচাৰি আনি পেলাই এতিয়া সব ঠানিবিলাক কাটি আছোঁ আচলতে তেওঁ প্ৰকৃতি প্ৰেমীয়েই কিন্তু এই গছৰ ঠানিবিলাক বহুত দীঘল হৈ গৈছিলে সেইকাৰণে তাৰমানে তেওঁ কাটি আছে এতিয়া তেওঁ ওপৰৰ পৰা লেকচাৰ দি আছে এজনে তলৰ পৰা এজনে লেকচাৰ দি আছে কোনেও কাৰো কথা নুশুনে অৱশেষত যেনিবা ঘৰটোত নপৰাকৈ ঠানিকেইটা কিবাকৈ পৰিলে এইফালে আকৌ মৰণটো মোৰহে কাৰণ যদি কিবা কাৰণত এইটো গোহালি ঘৰৰ টিনপাত ভাঙিব লাগিলে আকৌ মই টিনপাত আনি পেলাই মিস্ত্ৰী আনিব লাগিব এইফালে বৰ পালোৱান দেখাই পেলাই এই ৰছীডাল মই অকলে টানিম বুলি কৈছিলোঁ হাত চাত কাটি পেলাই একদম অৱস্থা নাই ৰাইজসকল কিবা অৱস্থা হৈছে একদম প্লাষ্টিকৰ ৰছী যে চাল বাকলি উঠাই পেলাই 3 দিনমান ভাত খাব পৰা নাছিলোঁ এনেকৈ ধৰিছিলোঁ কম তেল নে মোৰো একেবাৰে 3জনে লৰাব পৰা নাই গছৰ ঠানি আৰু মই অকলে গৈছিলোঁ বাপৰে একেবাৰে ৰাৱণৰ বংশধৰ ময়ো কিন্তু নাই নোৱাৰিলোঁ নহ'ব আমাৰ দ্বাৰা 3জনে ধৰি পেলাইও সাধাৰণ এটা গছৰ ঠাল ভাঙিব নোৱাৰোঁ ধিক্কাৰ এই জীৱন কি হ'ব অৱশেষত উপায় নাপায় আকৌ মানুহজনে গৈ পেলাই ওপৰত আকৌ ঠানিটো অকণমান কাটি দিয়ে আকৌ তললৈকে নামি আহে আকৌ আমি টানো কিন্তু নাই নোৱাৰিলোঁ অৱশেষত ভাবিলোঁ এইডাল কি গছ ন তাৰপিছত গম পালোঁ সেইডাল তিতাচপা আৰু তিতাচপাৰ খুব ভাল কাঠ হয় বুলি গম পাইছোঁ কিন্তু বেটাৰ ইমান সৰুতে ইমান তেল নে এইফালে এইজনী বৰ্মা মনে আমাক চাই পেলাই হাঁহি আছে এইফালে বৰদেউতাই মেজাৰমেণ্ট কৰি আছে যে কেনেকুৱাকৈ কি কৰিলে হেৰি কৰিব ছায়েন্সৰ মানুহটো তাতে আৰু মেথছত তেওঁৰ MSc পাছ আছিলে মেজৰ আছিলে মেথছতেই কিন্তু নাই কিবাকৈ একদম যুঁজি এইবাৰ ভাবিছোঁ কি বোলে এইবাৰ যেনেকৈ নহওক ঠানি বগৰাইহে এৰিম হাতৰ ছাল যায় কিবা হয় যি হয় হৈ থাকিব অৱশেষত ঠানিটো খুব ধুনীয়াকৈ পৰিল ঠানি ভঙাৰ সুখত কৰ্দৈ টেঙা খাই পেলাই এয়া দেখিছে এক বাটি টেঙা খাই এতিয়া ওলাইছোঁ চিধাই মাহীহঁতৰ ঘৰলৈ কাৰণ কিয় ওলাইছোঁ সেইটো পিছত গম পাব আৰু এইটো চাওকচোন অকণমান যদি চান্স পাইছে নহয় ফোনটোত লাগি থাকিব এইফালে আকৌ মাঘৰ মাহ ষ্টাৰ্ট হৈছে গতিকে গৰখে গোসাঁই মন্দিৰতো আহিব মানুহ হৈছে একচুৱেলি মাঘৰ মাহত বেছিকৈ আহিলেও এতিয়া আৰু বেছি হয় এয়া অকণ কিবা লৈ পেলাই গৈ আছোঁ মাহীহঁতৰ ঘৰলৈ কিয় গৈছিলোঁ সেইটো গম পাব আপুনি নেক্সট ভিডিঅ'ত গতিকে আজিলৈ এৰিছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এটা প্ৰভাতৰ সৈতে আপোনালোকক পুনৰ লগ পাম আৰু চাওকচোন কেনেকুৱা কুঁৱলী দিছে এই মাজনিশা এতিয়া 10টা বাজিছে বাই